অসমৰ ডিমা হাছাও জিলাৰ আকাশ চুই যোৱা পাহাৰ আৰু ঘন অৰণ্যৰ মাজত অৱস্থিত মাইবং চহৰ আৰু ইয়াৰ মাজেৰে বৈ গৈছে মহিমাময় মাহুৰ নদী। ডিমাছা শব্দ মাই আৰু বাঙৰ পৰা অহা মাইবাং নামটোৰ আক্ষৰিক অৰ্থ হৈছে প্ৰচুৰ ধান, যিয়ে ইয়াৰ চহকী আৰু প্ৰাচীন কৃষি ইতিহাসৰ প্ৰমাণ দিয়ে। মাইবঙৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত হাজং হ্ৰদ আৰু ইয়াৰ চাৰিওফালৰ বনাঞ্চলসমূহ লাংটিং মোপা সংৰক্ষিত বনাঞ্চলৰ মাজত অৱস্থিত। ইয়াৰ চৌপাশকে ধৰি মুঠ ৫২৬.৭৮ হেক্টৰ মাটিকালি সামৰি লোৱা এই হ্ৰদটো অসমৰ বিভিন্ন কাছৰ বাসস্থান। ই বৰমূৰীয়া কাছ, গুই সাপ আৰু বৰ কাছ আদিৰ দৰে বিপন্ন প্ৰাণীৰ বাসস্থান। এই হ্ৰদটোক ২০২২ চনত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ দ্বাৰা জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। आंना एरा हाजंनि एरानो हाजायबा दैबा जुबा उजां दंबा बो इबो राजिला 1590 राजि खाबा उदैजां एरान हाजाय सिंबा को दैबा जुबा दंबा दांबा जिबा क्रेबो क्रेबो दांबा जिबा दांबायबा क्रेबो दांबा जिबा थिखाला जामदु उदैजां बो बिलखिबो बाहालबेन बिलबो थे बो बिलखिबो नुलायखा दांबा जिबा दावबायबा हेमबायबा नों नुयबाला उराला को थरगाबो दं खुसंबो दं गेबिन नाथु बेरानबो दं उदेहे गेबिन दाउमि उराहा गलायदु आर जिबो लिंदु गलायदु जिबो लिंदु उदेजां को जिंबो लिंदों नुयबा दांबा जिबान बसावहा दावबायबान बसाव नुलायहैजादा जोंबो बुखे गोमांहा गोमांनि दांहि फायलिखा राजिनि सुबुंराव उलायनों उराला आइ गिदि जिं मानि मानां मोसे उदे स्लेखा मानि मानां मासे मारायहु मानां मासे। মাইবঙৰ এই ৰহস্যময় পাহাৰবোৰৰ ভিতৰত সোমাই থকা এই অৰণ্য প্ৰাচীন কাহিনীৰ স্মৃতিৰ ঊৰ্ধত ইয়াত থকা পবিত্ৰ হ্ৰদত এটা ক'লা কাছই বাস কৰে, যাক স্থানীয় লোকে বৰমূৰীয়া কাছ বুলি কয়। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘই ঘোৰ সংকটজনক প্ৰজাতি বুলি ঘোষণা কৰা বৰমূৰীয়া কাছৰ ক'লা কোমল খোলাটো জীৱন আৰু আধ্যাত্মিকতা দুয়োটাৰে প্ৰতীক। অৱশ্যে মাইবঙে জীৱবিজ্ঞানৰ পৰিধিৰ বাহিৰৰ এটা কাহিনী কয়। ইয়াতেই প্ৰাচীন আচাৰ ব্যৱহাৰ অনুসৰি কাছক কেৱল সুৰক্ষিত কৰাই নহয়, ইয়াক পূজা কৰা হয়। ডিমাছা লোকগাথা অনুসৰি হাজং এসময়ত এখন সমৃদ্ধিশালী গাঁও আছিল। এদিন গাঁৱৰ মানুহে মাংসৰ বাবে তেওঁলোকৰ গাঁৱৰ ওচৰত মাটিৰ তলত বাস কৰা এটা পুৰণি অজগৰ ধৰি মাৰি হত্যা কৰিলে। পবিত্ৰ অজগৰটোক হত্যা কৰা কাৰ্যই গাঁওখনৰ ওপৰত ভয়ংকৰ অভিশাপ কঢ়িয়াই আনিছিল। সেই নিশাই গাঁওখন মাটিৰ তলত সোমাই গৈ এটা হ্ৰদলৈ ৰূপান্তৰিত হ'ল। যিসকলে অজগৰৰ মাংস খাইছিল সেইসকল কাছলৈ ৰূপান্তৰিত হ'ল। অকল এগৰাকী গুণী বৃদ্ধাই এই দুৰ্যোগৰ পৰা ৰক্ষা পৰিল, যাক দেৱী ৰণচণ্ডীয়ে সপোনত মাংস খাব নালাগে বুলি সকীয়াই দিছিল। এই কৰুণ ঘটনাৰ পিছত বৃদ্ধাগৰাকী ওচৰৰ গাঁওবোৰলৈ ভ্ৰমণ কৰিছিল আৰু নিজৰ মানুহৰ দুৰ্ভাগ্যৰ কাহিনী আন গাঁৱৰ সৈতে বিনিময় কৰিছিল। তেতিয়াৰে পৰাই এই হ্ৰদটোক পবিত্ৰ বুলি শ্ৰদ্ধা কৰা হয়।
আৰু ইয়াৰ ভিতৰৰ কাছক হেৰুৱা গাঁৱৰ মানুহৰ পূৰ্বপুৰুষ বুলি বিশ্বাস কৰা হয়। সন্মানৰ চিনস্বৰূপে আজিও স্থানীয় জনসাধাৰণে কঠোৰ নিয়ম মানি চলি আছে, যেনে কাছৰ চিকাৰ বা মাংস ভক্ষণ নকৰা, গছ নকটা আৰু অপ্ৰয়োজনীয় মাছ নধৰা। হ্ৰদটোৰ প্ৰতি ৰক্ষণশীল মনোভাৱ ৰক্ষা আৰু ইয়াৰ বাসিন্দাসকলৰ সৈতে সন্মানজনক সহাৱস্থান বজাই ৰখা। हम लोग ये लेक का हम लोग का कम्युनिटी में सबसे इसको मानता है। हम लोग पूजा वूजा करता है इधर में अच्छा से, और किसी को भी इधर उधर लेतरा सामान इधर में आई के थू फेंकने के लिए हम लोग नहीं देता है, पूजा करता है। इसलिए अच्छा से सब हम लोग का दिमासा बोसर में एक बार अच्छा से पूजा देता है। ये लेक को लेक का देवता को हम लोग मानता है। और मच्छी मारने भी नहीं देता है इधर में, टोटरिस को भी पकड़ने नहीं देता। ये लेक में क्या क्या 12,000 का मच्छी है, उसको हम लोग पकड़ने नहीं देता। আজিও স্থানীয় লোকসকলে বিশ্বাস কৰে যে কাছবোৰ হৈছে ঐশ্বৰিক সুৰক্ষাৰ প্ৰতীকৰূপী শক্তিশালী প্ৰহৰী, যিয়ে তেওঁলোকক ইয়াৰ পূৰ্বপুৰুষৰ সৈতে সংযোগ কৰে। ডিমাছা লোকসকলৰ বংশৰ সূত্ৰপাত হৈছে পৌৰাণিক দম্পতী হাছা আৰু হাবিৰ পৰা, যি বৃহৎ বানপানীৰ পিছত ডিমা হাছাওৰ পবিত্ৰ নদীৰ ওচৰত বসতি স্থাপন কৰিছিল। ডিমাছা শব্দটোৰ অৰ্থ হ'ল বৃহৎ নদীৰ সন্তান। যুগ যুগ ধৰি ডিমাছাসকলে প্ৰকৃতিৰ সৈতে গল্প, গীত, আচাৰ অনুষ্ঠানক অৰণ্যৰ ছন্দত বৈ মিলাপ্ৰীতিৰে জীয়াই আছে, যি তেওঁলোকৰ বহনক্ষম জীৱন পদ্ধতিত প্ৰতিফলিত হয়। তেওঁলোকৰ বাবে কাছ কেৱল অতীতৰ স্মাৰক নহয়, ই তেওঁলোকৰ সত্তাৰ এক অন্তৰ্নিহিত প্ৰতীক। প্ৰতি বছৰে পবিত্ৰ উৎসৱৰ সময়ত সমাজে বিলখনৰ চাৰিওফালে সমবেত হৈ প্ৰকৃতি পূজা অৰ্চনা কৰে। ফুল ফল সহ মাটিৰ চাকি জ্বলাই কাছক শ্ৰদ্ধাৰে আগবঢ়ায়, যি সকলো জীৱৰ প্ৰতি সন্মানৰ প্ৰতীক। লাংটিং মোপা সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে হাজং জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ চাৰিওফালে থকা বনাঞ্চলসমূহ হৈছে আমলখি, বৃহৎ বাহনী, তামোল, বাদাম, বননাগা, মেথি আৰু বন জলকীয়া আদি ঔষধি বনৌষধিকে ধৰি 350তকৈও অধিক প্ৰজাতিৰ উদ্ভিদৰ এটা জীৱন্ত ভঁৰাল। তদুপৰি বন্যপ্ৰাণী গৱেষকসকলে গোধা ফুটুকী বাঘ, ধনেশ, ভালুক, সৰপহু আৰু টুপিমূৰীয়া বান্দৰ ইত্যাদি প্ৰাণীৰ নথিভুক্ত কৰিছে, যাৰ ফলত এই অঞ্চলটো অসমৰ অন্যতম জীৱবিজ্ঞানৰ বৈচিত্ৰ্যপূৰ্ণ ভূদৃশ্য। তথাপিও জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্যতা ভংগুৰ অৱস্থাত। অস্থায়ী মানৱজনিত কাৰ্যকলাপৰ বাবে মানুহ আৰু প্ৰকৃতিৰ মাজৰ এই পবিত্ৰ বন্ধনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। যদি হাজং হ্ৰদৰ কাছ হেৰাই যায়, তেন্তে ডিমাছা পৰিচয়ৰ এটা জীৱন্ত অধ্যায়ো হেৰাই যাব। তথাপিও আশা আছে প্ৰতিটো শিশুৰ মাজত, যিয়ে এই কাছসমূহক আহাৰ দি আছে, পুখুৰীৰ পাৰত কৰা প্ৰতিটো প্ৰাৰ্থনাত আৰু এই ভূমি সুৰক্ষিত কৰাৰ বাবে পেলোৱা প্ৰতিটো খোজত। অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ দ্বাৰা স্থাপিত আৰু সমৰ্থিত মাইবং জৈৱ বৈচিত্ৰ্য পৰিচালনা সমিতিয়ে হাজং হ্ৰদ আৰু ইয়াৰ চাৰিওফালৰ বনাঞ্চলসমূহৰ বহুমূলীয়া জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বন বিভাগৰ সৈতে মিলি কাম কৰি আছে। এই প্ৰচেষ্টাসমূহৰ ভিতৰত আছে বাসস্থানৰ ব্যৱস্থাপনা, সজাগতা সৃষ্টি আৰু জৈৱ সম্পদৰ বহনক্ষম ব্যৱহাৰ। হাজং হ্ৰদ আৰু ইয়াৰ চাৰিওফালৰ অৰণ্যসমূহো জল সংৰক্ষণ আৰু বান নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ। মাইবঙৰ কাহিনী
কেৱল এটা কাছৰ কাহিনী নহয়, এই কাহিনী হৈছে এনে এটা কাহিনী যিয়ে কেনেকৈ এটা প্ৰজাতিক সুৰক্ষা দিয়ে, বিশ্বক কেনেকৈ তাৰ সংৰক্ষণৰ ইন্ধন যোগায় আৰু অসমৰ এখন সৰু চহৰে কেনেকৈ বিস্মৃতিৰ গৰ্ভত বিলীন হোৱা এগৰাকী দেৱীৰ হৃদস্পন্দন আৰু তাৰ ভিতৰত এখন অৰণ্যৰ পবিত্ৰ আত্মা কেনেকৈ কঢ়িয়াই লৈ ফুৰে।